হোটেলত নগ'লেও হ'ব আৰু খোৱাত ভাল হৈছে। আৰু এয়া হৈছে লকডাউনৰ সময়ত ঘৰত নিজ হাতে বোৱা গামোচা। ফুলবোৰ নিজে তোলা হৈছে। কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আদৰণি জনাইছোঁ আৰু আজি মোৰ লগত আছে আমাৰ সকলোৱে পৰিচিত চেফ অতুল দত্তৰ ছাৰ। ছাৰে আজি মোৰ ৰেচিপিখিনি টেষ্ট কৰি ক'ব যে কেনেকুৱা হৈছে। আৰু আজি মই ৰান্ধিছোঁ এইফালে মই এয়া বাটাৰ চিকেন আৰু এইফালে ৰান্ধিছোঁ কলডিল আৰু গাহৰি মাংস আৰু এইটো গাহৰি মাংসৰ চালাড। আৰু ছাৰে টেষ্ট কৰি ক'ব যে কেনেকুৱা হৈছে। প্ৰথম কথা হ'ল উষা দেউৰী মই বহুত দিনৰ পৰা জানো আৰু তাইৰ জীৱন আৰু তাইৰ জীৱনশৈলী বিশেষকৈ মই খুব ভাল পাওঁ। তাই একেৰাহে খেতি পথাৰত নিজে খেতি কৰিব পাৰে, মাছ মাৰিব পাৰে, হাল বাব পাৰে। এজনী অসমীয়া গাভৰুৰ যিখিনি গুণ তাৰমানে উষা দেউৰী গাত আছে। আৰু বিশেষকৈ মই জনগোষ্ঠী আহাৰৰ লগত খুবেই জড়িত। আৰু দেউৰী জনগোষ্ঠীসকলৰ ৰন্ধন প্ৰকৰণৰ এটা বৈশিষ্ট্যতা আছে আৰু সেই বৈশিষ্ট্যতাই বেলেগ জনগোষ্ঠীতকৈ ভিন্নতা দাঙিছে। উষা দেউৰীৰ উৎসাহৰ কাৰণে মোৰো মন গ'ল যে তাইৰ হাতেৰে এসাঁজ খাব পাৰে। তো আজি তাই মুৰ্গী মাংস বনাই আনিছে, এটা হ'ল চিকেন বাটাৰ মছলা বনাইছে বুলি কৈছে। আৰু গাহৰি মাংস কিহে বনাইছে? মই এইটো খাবৰ কাৰণে একচুৱেলি বহুত টাইমৰ পৰা ভাবি আছোঁ যে কলডিলৰ লগত গাহৰি মাংসটো ডেফিনেটলি মই টেষ্ট কৰিব লাগিব। আৰু এয়া হ'ল গাহৰি মাংসত এনে সাধাৰণতে আমি খৰিকাত দি খাওঁ, কিন্তু তাই গুৱাহাটী মহানগৰত আহিছে কাৰণে খৰিকা নকৰি মোলৈ চালাড বনাই আনিছে। বেয়া চিন্তা নহয়, কাৰণ অসমীয়া ৰন্ধন প্ৰকৰণত আকৌ মই বাটাৰ চিকেন, তো অসমীয়া ৰন্ধন প্ৰকৰণত আকৌ চালাড আছিল যদিও আজি আনিছে। এনেই শ্বিলঙত গাহৰি মাংসৰ চালাড এটা খায়, মই খাই মানে কম কেনেকুৱা লাগিছে। আজিতো মোৰ কাৰণে নতুন। ভাল লাগিছে, চিম্পল। নিমখ নিমখ আৰু জালুকৰ গুড়া দিছোঁ আৰু গোলনেমুৰ ৰস দিছোঁ। গোল নেমুৰ ৰস দিয়াৰ কাৰণে মোৰ বেলেগ লাগিছে। মই সেইকাৰণে শুনিছোঁ কিবা এটা বেলেগ বস্তু দিছা তুমি। জালুকৰ গুড়া, গোলনেমুৰ ৰস আৰু আদা। গোল নেমুক ৰস দিয়াৰ কাৰণে হয়তো চালাডটো টেষ্ট বেলেগ হৈছে আৰু জালুকে বেছি এটা ফ্লেভাৰ দিছে। খুব ভাল লাগিছে। আৰু মই উষাৰ এই বিশেষকৈ কলডিল দি বনোৱা গাহৰি মাংসৰ কথাটো মই বহুত দিনৰ পৰা শুনি আছিলোঁ। খুব সুন্দৰ। আপোনালোকে বনাই খাব পাৰে। উষাৰ ৰেচিপি, উষাৰ নিজৰ এটা ইউটিউব চেনেল আছে, উষা দেউৰী বুলিয়ে সকলোৱে কয়। ময়ো আজি ছাবস্ক্ৰাইব কৰিছোঁ। মই জানো যে তাইৰ পৰা বহি থাকিব পাৰিম মই। কোৱা, তুমি আহাৰ কেতিয়াৰ পৰা ভাল পোৱা হ'লা? এনেইতো ছাৰ মই ক্লাছ 5ৰ পৰাই নিজে ৰান্ধোঁ। তেতিয়া ইমান জনা নাছিলোঁ আৰু ফ্ৰাই কৰোঁ আৰু ফ্ৰাই কৰোঁ এইকেইটাই মানে তেতিয়া জানিছিলোঁ। তেতিয়াৰ পৰা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰলৈ গ'লোঁ আৰু PGত থাকিব ল'লোঁ। তেতিয়াৰ পৰাই নিজে মানে ৰান্ধি থাকিলে গম পায় ন, নিজে এটা ইউনিক ডিছ মানে সদায় বনাবলৈ ট্ৰাই কৰোঁ। আৰু এইটো এনেকৈ ৰান্ধিলে ভাল হ'ব, এইটো তেনেকৈ ৰান্ধিলে ভাল হ'ব। আৰু নিজে সেনেকৈ ৰান্ধি এতিয়া ৰান্ধিব পাৰোঁ আৰু একচুৱেলি ৰন্ধনটো আচলতে ইচ্ছা, খুব ইচ্ছা। আৰু বিশেষকৈ দেউৰীসকলৰ
সকল ৰন্ধন প্ৰকৰণত খুব এটা অৰ্হতা থকা বুলি আগৰ পৰা আছে আৰু মই বিভিন্ন দেউৰী গাঁৱত গৈ মই দেখিছোঁ তেওঁলোকৰ সুন্দৰ সুন্দৰ বনায় আৰু কিমান পাম খুব ভাল লাগিলে পৰিচয়লৈ অহাৰ ইমান কাৰণে ব্যস্ততাৰ মাজত ছাৰে মোক অকণমান টাইম দিলে তাৰ কাৰণে বহুত আনন্দিত আছোঁ নাই ময়ো একচুৱেলি আহাৰৰ প্ৰতি যাৰ উৎসাহ থাকে মই লগ কৰি ভাল পাওঁ তুমি তোমাক বহুত দিনৰ পৰা জানো আৰু ইয়াত অহাৰ কাৰণে ভাল লাগিছে ব্যস্ততা আছোঁ তথাপিতো আহাৰ বুলি ক'লে লগে লগে সময় উলিয়াই লওঁ বাকী আৰু গাহৰিটো খালোঁ মই তুমি আকৌ বস্তু এটা বনাইছিলা মই ভবা নাছিলোঁ তুমি যে বাটাৰ চিকেন বনোৱা বুলি তথাপিতো আৰু আনিছা যেতিয়া মই টেষ্ট কৰিমেই বাটাৰ চিকেনটো যে কাৰণ সাধাৰণতে আমাৰ গাঁৱৰ গাভৰুখিনিয়ে বাটাৰ চিকেন আৰু হোটেলতে খায় পিছে গুচাই বনাই দিছে হোটেলত নগ'লেও হ'ব আৰু সোৱাদ ভাল হৈছে ভাল পাইছে সুন্দৰ বনাইছে আৰু তাৰ সেই ৰন্ধনৰ স্পৃহাটোৱে আচলতে তাক এইটো পৰ্যায়লৈ লৈ গৈছে আৰু আপোনালোকেও উষা দেউৰী যি ইউটিউবৰ তাই নিজৰ চেনেল আছে ছাবস্ক্ৰাইব কৰিব আৰু তাইক উৎসাহিত কৰিব লাগে আৰু তাইক দেখি বহু অসমৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক আকৌ ইউটিউব কৰিব তেওঁলোকৰ নিজৰ প্ৰতিভা বিকাশ কৰিব আৰু এই ইউটিউবৰ মাধ্যমেৰে এখন বজাৰ দখল কৰিব পাৰি নিজক এটা চিনাকি কৰি দিব পাৰি আৰু গাঁৱৰ মহিলাখিনি বা ছোৱালীবিলাকে এইদৰে যদি তেওঁলোকৰ নিজস্ব এটা চেনেল খোলে মই ভাবোঁ উপকৃত হ'ব আৰু আমাৰ ল'ৰা ছোৱালীবিলাক উৎসাহিত মোৰো ভাল লাগে আৰু এনে কামবিলাকৰ লগত নিজক জড়িত কৰোঁ আৰু ছাৰৰ কাৰণে মই নিজ হাতে এয়া বৈ আনিছোঁ গামোচা আমাৰ দেউৰী ট্ৰেডিশ্যনেল গামোচা ছাৰৰ কাৰণে বৈ আনিছোঁ আৰু ছাৰ আপোনাৰ কাৰণে সাধাৰণ এটা উপহাৰ ধন্যবাদ আৰু ছোৱালীজনী মই এইখন গামোচাৰ মূল্য বেছি কাৰণ ক'ভিডৰ সময়ত চবৰো জীৱন স্তব্ধ হৈছে কিন্তু উষাৰ শালখন স্তব্ধ হোৱা নাই তাই 17-19খন গামোচা বৈ উলিয়াইছে আৰু তাৰে এখন মই পাম বুলি ভবা নাই সুদূৰ ধেমাজিৰ পৰা আহি মোৰ হাততো যে এখন উঠাই বনোৱা গামোচা পৰিব মই ভবা নাছিলোঁ অশেষ ধন্যবাদ আৰু কৰোণাই হওক বা অন্যান্য জীৱনত তোমালৈ অহা ধুমুৱাই হওক তোমাৰ জীৱনটো ৰখিব নিদিবা সদায় গতিময় কৰি ৰাখিবা মনৰ স্পৃহাই যিকোনো বিপদক নেওচিব পৰা এটা ক্ষমতা দিয়ে আৰু সেই ক্ষমতা লৈ উষাই সদায় উষাৰ নিচিনা জিলিকি থাকিলে আৰু মই সদায় পাম আৰু মই এইবাৰ কিন্তু তোমালোকৰ গাঁৱলৈ যাম আৰু আমি একেলগে আহাৰ বনালোঁ মইতো খালোঁৱেই উষাও আহিলে মোক ধুনীয়া এখন গামোচাও দিলে আৰু মই ভাবোঁ যে আপোনালোকে আজি যি ভিডিঅ' তাই মোৰ লগত কৰা কথোপকৰণ বা আহাৰৰ বিষয়ে আমি যি আলোচনা কৰোঁ ডেফিনেটলি আপোনালোকে ভাল পাব চাব আৰু তাইৰ যি চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লগত লাইক দিব আৰু শ্বেয়াৰ কৰিব